হেল্ল' বন্ধুসকল, সকলো সময়তে প্ৰায় আমাৰ দিন ভালেই কাটে, কিন্তু কিছুমান সময়ত আমি আকৌ মৃত্যুৰ মুখৰ পৰা উভতি আহোঁ। আৰু মৃত্যুৰ মুখৰ পৰা বাচি উভতি অহা মানুহ আমাৰ এই পৃথিৱীত অহৰহ আছে। আৰু এই লোকৰ বাচি উভতি অহাৰ ঘটনা দেখিলে আপোনাৰ শৰীৰৰ তেজ হিম হৈ যাব। মাইণ্ড স্কাই এছামিছৰ আজিৰ এপিছডত আমি দেখাবলৈ লৈছোঁ এনেকুৱাই কিছু ঘটনা, যা দেখিলে আপুনি আচৰিত হৈ যাব। তো স্বাগতম আপোনাক মাইণ্ড স্কাই এছামিছৰ আন এটি নতুন এপিছডলৈ। বন্ধুসকল, বৰফৰ অঞ্চলত ট্ৰেভেল কৰিব গ'লে বেছিভাগ মানুহেই এনেকৈ বৰফত শ্লাইড কৰি থাকে। কিন্তু মাজে সময়ে এনেকৈ শ্লাইড কৰাৰ সময়ত ভয়ানক বিপদ হ'ব পাৰে। ইয়াতে চাওক, এই ব্যক্তি শ্লাইড কৰি ওপৰৰ পৰা তলৰ ফালে নামি আহি আছিল আৰু হঠাতে দুটা গাড়ী আহি ব্যক্তিজনৰ প্ৰাণ নাশ কৰিবলৈ ব্যৰ্থ হয়। ভালকৈ লক্ষ্য কৰি চাওক, এই ব্যক্তি প্ৰায় বাচাটো অসম্ভৱ হৈ আছিল। নাজানো এই ব্যক্তি পৰৱৰ্তী শ্লাইড কৰিছিল নে নাই। বন্ধুসকল, আমাৰ মাজৰ পৰাই প্ৰায় সকলোৱে ড্ৰাইভ কৰি থাকে আৰু ড্ৰাইভ কৰাৰ সময়ত আমাৰ প্ৰায় সতৰ্ক থাকিব লগা হয়, কিয়নো কেতিয়াবা এনেকৈ বিল্ডিং ভাঙি ৰাস্তাত থকা গাড়ীৰ ওপৰত পৰিব পাৰে। এই ধৰণৰ ঘটনাই এই ভিডিঅ'টোত ঘটিবলৈ লৈছিল। চাওক কেনেকৈ বিল্ডিং ভাঙি পৰাৰ প্ৰাথমিক সূত্ৰপাত ঘটি আছে। ভাগ্যক্ৰমে এই ড্ৰাইভাৰটো বুজিব পাৰিছিল আৰু সেইকাৰণে তেওঁ তাতে গাড়ীখন ৰখাই দিয়ে আৰু পিছত থকা সকলো গাড়ীবিলাকো তেতিয়া ৰখাই দিয়ে আৰু সৌভাগ্যবশতঃ সকলোৱে এই ভয়ানক বিপদৰ পৰা ৰক্ষা পায়। বন্ধুসকল, মাজে সময়ে সৰু ল'ৰা-ছোৱালীবিলাক অসাৱধানতাবশতঃ ৰাস্তাৰ মাজত হঠাতে আহি পৰে আৰু এনে হোৱাত মাৰাত্মক দুৰ্ঘটনাও ঘটে। আৰু এনেকুৱা এটা দুৰ্ঘটনা এই ভিডিঅ'ত হ'বলৈ গৈ আছিল। চাওক কিভাৱে এই সৰু ল'ৰাটো শ্ব'ৰুমৰ পৰা ওলাই আহি ৰাস্তাৰ মাজত স্কেটিং কৰি গৈ আছিল আৰু ড্ৰাইভাৰটো যদি তেতিয়া ব্ৰেক নকৰিলে হয়, তেতিয়া হয়তো বাচ্চাটো প্ৰাণ হেৰালে হয়। ক'বলৈ গ'লে সঁচাকৈয়ে বাচ্চাটো খুব ভাগ্যৱান আছিল। বন্ধুসকল, পাহাৰ পৰ্বতৰ ওপৰত হাইকিং কৰাটো সঁচাকৈয়ে ভয়ংকৰ এটি কাজ, কাৰণ এই ভিডিঅ'টো দেখিলে আপোনালোকে বুজিব পাৰিব। চাওক কেনেকৈ এই ব্যক্তি জাম্প কৰি ইপাৰৰ পৰা সি পাৰলৈ যোৱাৰ সময়ত চাওক হঠাতে কেনেকৈ ডাঙৰ ডাঙৰ শিলবিলাক তললৈ সৰি পৰা আৰম্ভ কৰে। ব্যক্তিটো যদি কয়েক ছেকেণ্ড পিছত জাম্প কৰিলে হয়, তেনেহ'লে হয়তো শিলবিলাকৰ লগত পৰি ব্যক্তিটো প্ৰাণ হেৰালে হয়। বন্ধুসকল, নিউজ ৰিপৰ্টাৰবিলাকৰ মাজে সময়ে এনেকুৱা কিছুমান ঠাইত যাব লগা হয় য'ত নেকি তেওঁলোকৰ প্ৰাণনাশৰ আশংকা থাকে, কিন্তু তাৰ পিছতো তেওঁলোকে যাব লগা হয়। যেনেকৈ নিউজ 8ৰ এই দুজন ৰিপৰ্টাৰ ৰেল লাইনৰ ওচৰত থিয় হৈ ৰিপৰ্ট কৰি আছিল আৰু কাষত থকা ব্যক্তিটো যদি অলপ ইফাল সিফাল কৰিলে হয়, তেনেহ'লে হয়তো নিউজ ৰিপৰ্ট কৰিব যায় তেওঁলোকে নিজেই নিউজৰ শিৰোনাম হৈ ৰল হয়। বন্ধুসকল, আপোনালোকে এতিয়া যিজন ফটোগ্ৰাফাৰক দেখি আছে, এইজন প্লেনৰ বহুতেই ভক্ত। তেওঁ প্ৰায়ে বিভিন্ন এয়াৰলাইনত যায় বিভিন্ন প্লেনৰ ফটোশ্বুট কৰি থাকে আৰু আপোনালোকে দেখা পাই আছে যে এই ব্যক্তি কেনেকৈ এটা এয়াৰক্ৰাফ্টৰ ছবি তুলিব যায়, এয়াৰক্ৰাফ্টৰ হুইলৰ আঘাতৰ পৰা বাচি যায়। আৰু এই ঘটনাটো সঁচাকৈয়ে অবিশ্বাস্য আছিল। তাৰপিছতো চাওক তেওঁ পিছফালে ঘূৰি ফটো তুলিবলৈ আৰম্ভ কৰি দিয়ে। আচলতে এই ব্যক্তিজন প্লেনৰ ক্ৰেজি ফেন। বন্ধুসকল, এই ভিডিঅ'টো চাওক, দুজন বন্ধু গছৰ তলত থিয় হৈ কথা পাতি আছিল। চাইকেলত থকা বন্ধুটো বুজিব পৰা নাছিল যে কিবা বিপদ আগুৱাই আহি আছে, কিন্তু থিয় হৈ থকা বন্ধুজন ঠিকেই বুজিব পাৰিছিল আৰু বুজিব পাই সেই ঠাইৰ পৰা আঁতৰত থিয় হয় আৰু অলপৰ কাৰণে এই দুজন ব্যক্তি প্ৰাণে ৰক্ষা পায়। বন্ধুসকল, হাইৱেত প্ৰায় এনেকুৱা দুৰ্ঘটনা ঘটিয়েই থাকে য'ত নেকি মাল ভৰ্তি কোনো ট্ৰাক প্ৰাইভেট কাৰৰ ওপৰত পৰি যায়। আৰু এই ভিডিঅ'টোত এনেকুৱা ঘটনা এটা ঘটিছিল নিশ্চিতভাৱে ক'ব পাৰি। কিন্তু এই প্ৰাইভেট গাড়ীত বহি থকা ব্যক্তিসকলতকৈ লাকি পাৰ্চনবিলাকৰ মাজত অন্যতম আছিল আৰু সেইকাৰণেই তেওঁ এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পায়। বন্ধুসকল, আপোনালোকে কি কেতিয়াবা তিমি মাছৰ হাতৰ পৰা বাচি আহিব পাৰিব? আপুনি নোৱাৰিলেও মেকলন নামৰ টেক্সাছৰ এই ছোৱালী পাৰিছিল। তেওঁ সমুদ্ৰত চুইমিং কৰি আছিল। তেওঁ হঠাতে লক্ষ্য কৰে বা অনুভৱ কৰিব পাৰে তেওঁৰ পিঠিত কিবা এটা কামুৰিছে। তেওঁ তৎক্ষণাত পিছফালে ঘূৰি চাই অনুধাৱন কৰিব পাৰে এইটো এটা শাৰ্ক আছিল আৰু এইটো তেওঁ দেখি দ্ৰুত সাঁতুৰি সমুদ্ৰ পাৰত উভতি অহাত সক্ষম হয় আৰু তেতিয়া তেওঁ প্ৰাণে ৰক্ষা পায়।
বন্ধুসকল, আফগানিস্তানৰ এজন ব্যক্তি ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল আৰু খোজকাঢ়ি থাকোঁতে তেওঁ হঠাতে কাষত গোলাগুলিৰ শব্দ শুনা পায় আৰু তেওঁ দৌৰি পলায় আৰু হঠাতে তেওঁৰ ফোনত এটা শব্দ শুনা পায়। তেওঁ নিৰাপদ স্থানত পলাই যোৱাৰ পিছত পকেটৰ পৰা ফোনটো ওলাই দেখে যে ফোনৰ এই অৱস্থা। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে শ্বেয়াৰ কৰিব পাৰে আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।